ফ্ৰেণ্ডছ মই অভিজিত আপোনালোকে চাই আছে অভিজিত ব্লগ চেনেল তো এণ্টকৰ সৰু এটা প্ৰব্লেম আপোনালোকৰ কেতিয়াবা হ'ব পাৰে প্ৰব্লেমটো কেনেকৈ সলভ কৰিব মই দেখুৱাই আছোঁ বেক কেমেৰাৰে তো চাই থাকক শেষলৈ ভিডিঅ'টো ৰেজলিউশ্যন নহয় নৰ্মেল এখন ঠিক আছে তো প্ৰব্লেমটো হয় কি মাজত কেতিয়াবা আপোনাৰ মিটাৰ একো শ্ব' নকৰিব ঠিক আছে একো ইণ্ডিকেটাৰ একো মিটাৰ একো শ্ব' নকৰিব যেতিয়া শ্ব' নকৰে তেতিয়া আপোনালোকে কি কৰিব মই দেখুৱাই আছোঁ আপোনালোকে চিটটো খুলি ল'ব চিটটো খুলি যোনটো আপোনালোকৰ টুল কেট দিয়ে নহয় এই টুল ৰেঞ্চ দিয়ে এই ৰেঞ্চত এই স্ক্ৰুড্ৰাইভাৰটো ওলাব ঠিক আছে স্ক্ৰুড্ৰাইভাৰটো ওলাই তাৰপিছত এই ইফালে দুটা নাট আছে নহয় এই দুটা নাটটো খুলি ল'ব স্ক্ৰুড্ৰাইভাৰে ঠিক আছে খুলি লোৱাৰ পিছত এইটো ফিউজ থাকে এনে এটা ফিউজ আপোনাৰ লাগি থাকে আৰু এটা ফিউজ তলত থাকে তলত এটা মানে প্লাষ্টিকৰ এটা পেকেট হৈ থাকে ঠিক আছে তো আপোনালোকে এই ফিউজটো হাতত ৰাখিব বা পেলাই দিব নেক্সট তলত এইটোৰ তলতে চাব হাতটো সোমাই দিওঁতে এটা ফিউজ দেখা পাব এইটো পেক কৰা ফিউজ থাকিব সেইটো টানি আনিলে ফিউজটো ওলাই আহিব ঠিক আছে ফিউজটো ওলাই আহি এই এনেকৈ হাতটো সোমাই দিব মই এনেকৈ সোমাইছোঁ এনেকৈ হাতটো সোমাই ভিতৰত আছে ফিউজটো এই ফিউজটো তাৰপিছত কাটি কেনে আপোনালোকে এটা লগাই ল'ব লগাই লোৱাৰ পিছত চাব গাড়ীটো অট'মেটিক চব প্ৰব্লেম ছল্ভ হৈ গৈছে আৰু গাড়ীটো ষ্টাৰ্ট হৈ গৈছে আৰু এনেকৈ সৰু সৰু আপডেট আপোনালোকক দি থাকিম আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব মোক ফ'ল' কৰিব তো আজিৰ কাৰণে এইখিনিয়ে